জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত তহঁতৰ নিচিনা মানুহক ন ৰাজপথত নেংটা কৰি পিটিব লাগে। জুবিন কোন হয় চিনি পাইছনে নাই? এতিয়া আজি 4-5 দিন হৈ গ'ল। অসমৰ কি পৰিস্থিতি তহঁতে দেখিছনে নাই? সুধীৰ ভাই, তহঁতক যে নেংটা কৰি ৰাজপথত পিটিব লাগে, বুজিছ? জুবিন কোন হয় চিনি নাপাওঁ। মৰিলে নহয় এটা কুকুৰেও নাকান্দে, বুজিছনে নাই? আজি চা অসমৰ কি পৰিস্থিতি, চা পৰিৱেশ কি, চা মানুহ আৱেগিক হৈ আছে, বুজিছ? তহঁতৰ কাৰণে এটা কুকুৰেও নাকান্দে, ৰাস্তাৰ কুকুৰেও নাকান্দে। সুধীৰ ভাই, তহঁতে জুবিনক চিনি নাপাওঁ। জুবিন কোন হয়? জুবিন অসমৰ অক্সিজেন হয়, অক্সিজেন, বুজি পাইছ? নিচিনা শিল্পী নহ'লেও চলিব। আমি ক'ব খোজো ইংৰাজীত যদি কয় হু ইজ জুবিন। আমি সুধীৰ ভাই, জুবিনৰ নিচিনা এজন এনেকুৱা মানুহ অসমত নেক্সট আছেনে? তহঁতৰ যে কৈ আছোঁ জুবিন নহ'লেও চলিব, এনেকুৱা এজন মানুহ দেখা। জুবিনৰ চাহ আজি কি অৱস্থা গোটেই অসমত চাহ মাৰণি। তহঁতক যে মানে ক'লো নহয়, অকণমান আগত যে ক'লো নহয়, ৰাস্তাত নেংটা কৰি দৌৰাই পিটিব লাগে, লাইট পোষ্টত বান্ধি থ'ব লাগে তহঁতক। এয়া সত্য আমি মানি ল'ব লাগিব, কিন্তু মানিব পৰা নাই। আচলতে অসুবিধাটো সেইটোৱে হৈছে, মানিব পৰা নাই। ধুমুহাৰ সতে জুবিন আমাৰ মাজত নাই, চা মানুহে মানি ল'ব পৰা নাই। আৰু তহঁত মৰিলে যে ক'লো নহয় ৰাস্তাৰ কুকুৰেও নাকান্দে, বুজিছ? তহঁতে কৈ আছোঁ জুবিনৰ নিচিনা মানুহ নহ'লে নহ'ব, জুবিনক বেন কৰিব লাগে, জুবিন মদাহী। আৰু এটা আছে নহয় সৰু এটা ল'ৰা, মুখত ভালকৈ চেপা মাৰি ধৰিলে মানে মাকৰ গাখীৰ ওলাই যাব, খাইছিলে যে মাকৰ গাখীৰ এইখিনি ওলাই যাব, কিবা দীপাংকৰ নাথ লখিমপুৰৰ ল'ৰাটো, ইয়াকো পিটিব লাগে। ইয়াৰ ষ্টেটমেণ্টবিলাক মই পাইছোঁ, ছ'চিয়েল মিডিয়াৰ যোগেদি মই পাইছোঁ। ইয়াক যে এনেকৈ পিটিব লাগে কিবা সংগঠনৰ নামত, ই জুবিনক মানে জাহা তাহা মানে কথা মদাহী বুলি কৈছে। মানে এই বৰ্তমানৰ যুৱ প্ৰজন্মক জুবিনে কি শিকাইছে? মদ খোৱাৰ বাহিৰে বোলে একো শিকোৱা নাই। আজি এই দীপাংকৰ নাটক পালে নহয়, আজি মই বুলি নহয় আপোনালোকে য'তেই পায় ইয়াক মানে নেংটা কৰি চোঁচৰাই মানে লাইট পোষ্টত বান্ধি পেলাই পিটিব আপোনালোকে, বুজিছে? এনেকুৱা মানে অপব্যৱহাৰ বা বেয়া গালি পাৰিছে জুবিনক। আজি পৃথিৱীৰ ভিতৰত আজি জুবিনৰ অনুৰাগী 4ৰ্থ নম্বৰত আছে, 4 নম্বৰত। আৰু তহঁতে গৈ আছোঁ জুবিনক বেন কৰিব লাগে, জুবিনৰ নিচিনা আমাৰ গায়কৰ প্ৰয়োজন নাই। সঁচাকৈ খুব কষ্ট লাগিছে মনত, খুব কষ্ট লাগিছে। মই যিদিনা মৰিম গোটেই অসমত এইটো গান গাব লাগিব। ধুমুহাৰ সতে মই কৈ দিলো জুবিন ঘেণ্টা, জুবিন ঘেণ্টা, জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে। আৰু মই ক'লো জুবিন এটা পাগল। এইজনী মাদাৰ ইণ্ডিয়াক মই কি ক'ম? ইয়াক মই যিমানেই গালি পাৰোঁ মানে মোৰ কমেই হ'ব। মানে কোনটো ভাষাত গালি পাৰিম ইয়াক, মানে মই বিচাৰি পোৱা নাই ইয়াক। সঁচাকৈ মানে তই মানে মোৰ মুখতে মানে সঁচাকৈ খুব বেয়া মানে শব্দ ওলাব বিচাৰি আছিলে, কিন্তু মই মানে চেষ্টা কৰি আছোঁ যে ৰখাই দিবৰ কাৰণে। তোক মানে ইমানেই গালি পাৰিব মন গৈ আছে।